নমস্কাৰ, মই প্ৰিয়ংকাই আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু এডিআৰই ভাইভা আগন্তুক আহি আছে, তাৰ ওপৰত মোৰ এক্সপিৰিয়েঞ্চ আৰু মোৰ ভাইভাত কি কুৱেশ্যন সুধিছিলে, মই কি পিন্ধি গৈছিলোঁ তাৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, যোনটো আপোনালোকে বহুত ধুনীয়া ৰেছপন্স দিছে। যোনসকলে চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ, আৰু যোনসকলে নাই চোৱা মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে গৈ চাই আহিব। যিহেতু সেই ভিডিঅ'ত মোক বহুত কুৱেশ্যন কৰিছে, বহুত কমেণ্ট কৰিছে, সকলোৰে কমেণ্টত মই ৰিপ্লাই দিছোঁৱে যিমান পাৰোঁ, কিন্তু তথাপিও বহুতৰ কমেণ্ট থাকি গৈছে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ কমেণ্টখিনিৰ উত্তৰ পাব আৰু আপোনালোকৰ এডিআৰই ভাইভাৰ ওপৰত থকা যোনখিনি ডাউট আছে ভিডিঅ'টোৰ যোগেদি ক্লিয়াৰ হ'ব বুলি মই ভাবোঁ। আটাইতকৈ বেছিকৈ সোধা প্ৰশ্নটো হৈছে যে মই এডিআৰই ভাইভাৰ কাৰণে কি পঢ়িছিলোঁ, মোৰ বুক লিষ্ট কি আছিলে। মই এই প্ৰশ্নটোৰ উত্তৰ দিছোঁ যে মই এডিআৰই ভাইভালৈ বুলি কোনো পঢ়া নাছিলোঁ। আচলতে মই এডিআৰইৰ এক্সামৰ কাৰণে যোনখিনি পঢ়িছিলোঁ সেইখিনিকে ৰিষ্টাডি কৰি গৈছিলোঁ। মই এডিআৰইৰ এক্সামৰ কাৰণে ক্লাছ 6ৰ পৰা 10লৈকে ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু মেথছৰ কিতাপখিনি সংগ্ৰহ কৰিছিলোঁ, আৰু সেইখিনি মই ধুনীয়াকৈ পঢ়ি গৈছিলোঁ যাতে তাৰ ওপৰত অহা প্ৰশ্ন এটাও মোৰ থাকি নাযায়। আৰু তাৰপাছত মই ফ'ল' কৰিছিলোঁ আছাম ইয়েৰ বুক, আৰু কেইবাটাও ইউটিউব চেনেলো মই চাইছিলোঁ। যিহেতু ৰিজনিং আৰু মেথছ মই তাৰ পৰাই কৰিছিলোঁ, সেই কিতাপখিনিৰ পৰাই মোক বহুত সুবিধা দিছিলে। এইখিনি কিতাপ পঢ়াৰ উপৰিও মই কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে ইউটিউব চেনেলে চাইছিলোঁ। আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে ইউটিউব চেনেলে চাব পাৰে। আচলতে মেইন কথাটো হৈছে ভাইভালৈ বুলি বহুত বেছি কিতাপ পঢ়াৰ প্ৰয়োজন নাই। আপোনালোকে যোনখিনি উত্তৰ দিয়ে সেইখিনি কনফিডেঞ্চত দিলেই হ'ব। প্ৰথম কথাটো হ'ল, যেতিয়া আপোনালোকে সোমাই গৈ নিজৰ ইন্ট্ৰডাকশ্যনটো দিয়ে, সেই ইন্ট্ৰডাকশ্যনটোৰ মাজতে আচলতে আপোনালোকৰ প্ৰশ্নখিনি লুকাই থাকিব। যিহেতু মই প্ৰথম গৈ কিনি মই কৈছিলোঁ যে মই ইলেক্ট্ৰনিক্সত ডিপ্ল'মা কৰিছিলোঁ বুলি, সেইকাৰণে মোৰ প্ৰশ্নখিনি সেই ফালে ঢাল খাই গ'ল। আৰু আপোনালোকে যোনটো ইন্ট্ৰডাকশ্যন দিয়ে, যেনেকৈ দিয়ে তাৰ ওপৰতে ভিত্তি কৰি তেওঁলোকে আপোনালোকক কুৱেশ্যন সুধিব। যিহেতু গম পায়েই আপুনি আপোনাৰ ইন্ট্ৰডাকশ্যনটোৰ ওপৰত দেখি তেওঁলোকে গম পাবই যে আপুনি কোনখিনি কুৱেশ্যন পাৰিব, কোনখিনি কুৱেশ্যন নোৱাৰে। আৰু মেইন কথাটো হ'ল যে কিমান সময় সুধিব মোক সুধিছিলে, যে সময়ৰ ওপৰত কোনো কথা নাই। কিছুমানক 10 মিনিট সুধিছে, কিছুমানক 5 মিনিট সুধিছে। আপোনাৰ লগত যদি কথা পাতি ভাল পায়, আপুনি যদি উত্তৰ দি থাকিব পাৰে, তেতিয়াহ'লে আপোনাৰ লগত বেছিকৈ কুৱেশ্যন সুধিব বা বেছি দেৰি হ'ব। আৰু বেছি দেৰি হ'লে ভয় খাব নালাগে, বেছি দেৰি কথা পাতিলে আচলতে ভালহে। আপোনাৰ লগত কথা পাতি ভাল পাইছে বা আপুনি উত্তৰখিনি শুদ্ধকৈ দিছে কাৰণে তেওঁলোকে কুৱেশ্যন সুধি গৈছে। আৰু কুৱেশ্যন এটা কৈছিলে যে আগতে আমাৰ বাৰত 5 মাৰ্কছৰ কুৱেশ্যন সুধিছিলে, এইবাৰ 15 মাৰ্কছৰ ভাইভা হ'ব। আচলতে 5 মাৰ্কছ 15 মাৰ্কছ বুলি কোনো কথা নাই। যিহেতু এডিআৰই ভাইভাত বা যিকোনো ভাইভাত আমি কি কুৱেশ্যন সুধিব নাজানো, সেইকাৰণে চবেই ভালদৰে পঢ়ি যাব লাগে। 5 মাৰ্কছৰ কাৰণে সোধকে বা 15 মাৰ্কছৰ কাৰণে সোধক, প্ৰতিটো টপিক ভালদৰে পঢ়িব লাগিব। তেতিয়াহে আমি কোনো এটা উত্তৰ দিব পাৰিম। যিহেতু আকস্মিকভাৱে সুধিব, কি সুধিব আমিও নাজানো, সেইকাৰণে আমি উত্তৰখিনি কেনেকৈ দিছোঁ সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব। আপোনালোকে ভয় খাব নালাগে, বহুত বেছি কিতাপো পঢ়িব নালাগে। যোনখিনি আপোনালোকে পঢ়ি আছে সেইখিনিয়ে ভালদৰে পঢ়ক, আৰু কাৰেণ্ট এফেয়াৰখিনি খালি ভালকৈ চাই যাওক। ভাল ইউটিউব চেনেল নহ'লে বাতৰি কাকতৰ পৰা আপোনালোকে চাব পাৰে। বাতৰি কাকত আজিৰ পৰা ভাইভা আপোনাৰ যেতিয়ালৈকে আছে তেতিয়ালৈকে ধুনীয়াকৈ বাতৰি কাকতখিনি ফ'ল' কৰক। দিনটোত এবাৰ হ'লেও বাতৰি কাকত আপোনালোকে চাওক, সেইটোৱে আপোনালোকক বহুত বেছি সহায় কৰিব। যিহেতু কথোপকথন 2 প্ৰকাৰৰ, মৌখিক আৰু অনামৌখিক। মুখেৰে যোনখিনি উত্তৰ দিয়ে সেইখিনিতো আপোনালোকক ন'টিচ কৰিবই পাৰিছেনে নোৱাৰে। অনামৌখিক যোনখিনি কথোপকথন সেইখিনিতো ন'টিচ কৰিব। অনামৌখিক মানে আপোনালোকৰ হাতৰ ভংগী কি, চকু কোনফালে চাইছে, কিদৰে উত্তৰ দিছে, বডি লেংগুৱেজটো কি, সেইখিনিৰ ওপৰতো আপোনালোকৰ কিন্তু মাৰ্কছ নিৰ্ভৰ কৰিব। প্ৰথম সোমাও যাওঁতে কেনেকৈ গৈছে, চকীখন কেনেকৈ টানিছে বা কেনেকৈ বহিছে, হাতকেইটা ক'ত থৈছে। এটা মেইন ইম্পৰ্টেণ্ট হৈছে যে হাতকেইটা আপোনালোকে কেতিয়াও ওপৰত নথ'ব, সদায় টেবুলখনৰ তলত থ'ব। আৰু তেওঁলোকে যোন প্ৰশ্ন সোধে সেই প্ৰশ্নটোৰ উত্তৰ কিন্তু তেওঁলোকৰ প্ৰশ্নটো কমপ্লিট হোৱাৰ পাছতহে দিব। আপুনি কুৱেশ্যনটো আনচাৰটো জানে যদিও তেওঁলোকে কোৱাৰ আধাতেই খালি উত্তৰটো দি নিদিব, তেওঁলোকক ক'বলৈ দিব, তাৰপাছত আপোনালোকে উত্তৰটো দিব। আৰু এটা বেছিকৈ সুধি থকা কুৱেশ্যন হৈছে যে এতিয়া যোনখিনি ৰিচেণ্টলি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে সেইখিনিৰ ভাইভাত কিবা প্ৰব্লেম হ'ব নেকি। যিহেতু আমাৰ বাৰতো বহুতো ৰিচেণ্টলি গ্ৰেজুৱেশ্যন পাছ কৰাই গ্ৰেড 4ত চাকৰি পাইছে। মই দেখালৈকে একো প্ৰব্লেম হোৱা নাই। যিহেতু আমি যেতিয়া পৰীক্ষাটো দিছিলোঁ তেতিয়াতো গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা নাছিলে, তেতিয়া আমি গ্ৰেজুৱেশ্যনৰ পষ্টত এপ্লাই কৰিব পৰা নাছিলোঁ। সেইকাৰণে SS পাছৰ পষ্টত এপ্লাই কৰি চাকৰিটোৰ কাৰণে আমি ভাইভাৰ কাৰণে উত্তীৰ্ণ হৈছোঁ। সেইকাৰণে
সেই ক্ষেত্ৰত কোনো প্ৰব্লেম হ'ব নালাগে 5টা মই গুৰুত্বপূৰ্ণ টিপছৰ বিষয়ে আপোনালোকক কম বুলি কৈছো 5টা টিপছটো প্ৰথমটো মই আগৰ ভিডিঅ'ত কৈছিলো যে কনফিডেন্সত উত্তৰ দিব কিন্তু কনফিডেন্স বুলি ক'লে ওভাৰ কনফিডেন্সত নহব এই যে মই আগত কোৱাৰ দৰে তেওঁ কোৱেশ্চনটো কৰিব খুজিছে আমি কোৱেশ্চনটোৰ আনসাৰ জানো সেই কাৰণে আধাতেই উত্তৰ দি দিছো তেনেকুৱা নহয় তেওঁক প্ৰশ্নটো ভালদৰে সুধিবলৈ দিব তাৰ পাছত আপুনি উত্তৰটো দিব সেকেন্ডটো হৈছে যেহেতু ভাইভালৈ বেছি সময় নাই গতিকে বেলেকৰ লগত ইমান ডিসকাস নকৰিব যে কি পঢ়িছ বা কি পঢ়িম যেহেতু বেলেকৰ লগত ডিসকাস কৰাৰ লগে লগে আপোনাৰ এটা মানে ডিমোটিভেশন হৈ যায় যে ই ইমান পঢ়িছে মই ইমান পঢ়া নাই সেইখিনি কেতিয়াও নকৰিব নিজে যোনখিনি পঢ়িছে সেইখিনিৰ ওপৰত আপুনি কনফিডেন্সত থাকিব কাপোৰ পৰিধান কৰাৰ সময়টো আপুনি অকনমান চকু দিব যেহেতু লাইট কালাৰ পিন্ধিলে অকনমান ভাল হয় তেতিয়া আসলে যেতিয়া যেহেতু নকয় জানো ফাৰ্স্ট ইমপ্ৰেশন ইজ দ্য লাষ্ট ইমপ্ৰেশন তেনেকুৱা যেহেতু কাপোৰৰ দ্বাৰাও আপোনাক গম পাব যে মানুহজন কেনেকুৱা বা কিদৰে আহিছে আৰু সদায় চকুত হৈ উত্তৰ দিব হেয়াই আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো বহুত কোৱেশ্চন সুধি আছিল আৰু এটা বহুত বেছিকৈ সুধি থকা কোৱেশ্চন হৈছে যে মই কোনটো ডিপাৰ্টমেন্টত চাকৰি কৰো বৰ্তমান চাকৰিটো কৰি আছো নে নাই সেই প্ৰশ্নটোৰ উত্তৰ মই অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ লৈ আহিছো গ্ৰেড 4ত কি পোষ্ট আছে মই কি পোষ্টত চাকৰি কৰি আছো মই তাত কি কাম কৰিব লাগে সেই সকলোখিনিৰ ওপৰত এটা ধুনীয়া ভিডিঅ' আহি আছে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব অতি শীঘ্ৰে সেই ভিডিঅ'টো আপোনালোকে চাবলৈ পাব আজিলৈ ইয়াতে সামৰণি মাৰিছো বাই বাই